Welcome guys মোৰ আৰু এটা নতুন ভিডিঅ'লৈ তো guys আজি মই যাম টাউন আৰু আপোনালোককো দেখাই আছো তাৰ আগতে guys সব মাজনী কেনেকা বহি আছে যাব সকল আহি আছে আৰু ইফালে ৰ'দো বহুত জোৰকে দি আছে ভয় লাগিছে যাব কাৰণে চাবচোন guys কেনেকা ৰ'দটো দি আছে একো নাই এয়া মোৰ বুলেটখন লৈ যাব লাগিব আৰু উপায় নাই তো guys ব্লগ আগতে সোনকালে যাও আৰু মোৰ মোবাইলটো পেলাই থৈছো চাবচোন গাইজ কেনেকৈ মোৰ মোবাইলটো পেলাই থৈ দিছে মানে মোৰ মোবাইলৰ একো ভেলুৱে নাই য'তে ত'তে পৰি থাকে আৰু নিজৰ মোবাইলটো কি ক'ব অকণমানো যদি স্কেচ আহি গৈছে একদম মানে মন চন ডাউন কৰি দিয়ে তো বলক সোনকালে যাওঁ আৰু গাইজ এনেকৈ ওলালো ঘৰৰ পৰা আৰু এতিয়া চাওকচোন গাইজ ৰ'দটো কেনেকৈ দি আছে আৰু চাওক আমাৰ বাগান কিমান ধুনীয়া দেখি আছে তো গাইজ বলক গাইজ এতিয়া মই আছোঁ আপোনাৰ মহাভৈৰৱ মন্দিৰ গৈ আছোঁ আৰু এতিয়া যাম মই তেজপুৰ কলেজ তো গাইজ বলক তো গাইজ মোক মানে যাব লাগিছিলে তেজপুৰ কলেজ ওচৰত তো ৰাস্তাটো কি হ'ল এক বছৰ ধৰি অহা নাইতো ৰাস্তাটোৱে মানে পাহৰি থাকিলোঁ এতিয়া কোনফালে আছে ৰাস্তাটো জানো এয়া চাওক গণেশ ঘাট আহি পাই গ'লোঁ গণেশ ঘাটৰ এইটো গেটটো ডাঙৰ গেটটো এতিয়া মেইন কথা হ'ল ৰাস্তাটোহে তেজপুৰ কলেজ যোৱা ৰাস্তাটো কোনফালে আছে চাওঁচোন এইফালে বাওঁফালে গৈ কিনে কি হয় তো গাইজ ৰাস্তাটো পালোঁ এয়া ৰাস্তাটো মানে মই অলপ পাহৰি গৈছিলোঁ তো এয়া তেজপুৰ কলেজ যোৱা ৰাস্তাটো মানে মোৰ কিবা অলপমান কাম আছিলে আৰু এইটো তেজপুৰ কলেজটো আৰু মানে তেজপুৰ কলেজৰ ওচৰতে মোৰ অলপমান কাম আছিল তো গাইজ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আজিলৈ ইমানটোৱে আৰু লগ পাম নেক্সট ভিডিঅ'